2025 চনটো শেষ হ'ব আৰু বেছি দিন নাই। আজি 7 ডিচেম্বৰ। মই ওলালো কাহিনী বিচাৰি আকৌ এবাৰ ডিমা হাছাওলে বুলি। কান্ধত মোৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ লৈ আৰু হাতত এডাল মোৰ সহায় বাবে বাঁহৰ লাঠি। হাবিৰ মাজেৰে হৈ খলা বমা বাটবোৰেদি গৈ আছো। আজি আমাৰ এই যাত্ৰা খোজকাঢ়িব লাগিব 5 কিলোমিটাৰ, 4992 মিটাৰ টপ পইণ্ট। মোৰ ভৰিও হাৰ মানিব খুজিছে, কিন্তু মোৰ মন একেবাৰে মানিব খোজা নাই। চাব বিচাৰিছে ওপৰৰ পৰা এবাৰ এই ঠাইখিনি। কিয় জানো বাৰে বাৰে প্ৰেমত পৰিছো মই পাহাৰ আৰু এই বতাহৰ। মোৰ জীৱনৰ সুখবোৰ প্ৰকৃতিৰ কোলাত। মোৰ আধা লিখা জীৱনী কিতাপখনৰ এয়াই প্ৰথম পৃষ্ঠা। ডিমা হাছাও ডিষ্ট্ৰিক্টৰ আজি এই ঠাইখিনিয়ে মোৰ কাণত পাহাৰ আৰু ডাৱৰৰ মধুৰ মিলনৰ কথা কৈছে। কৈছে ইয়াৰ বতাহৰ কথা, কৈছে ইয়াৰ বৰষুণৰ কথা, ইয়াৰ উদ্ভিদবোৰৰ মিলাপ্ৰীতিৰ কথা, আৰু কৈছে ইয়াত জীৱন কটোৱা সেই মানুহখিনিৰ কথা। পাহাৰৰ ইপাৰে আৰু বহুত কাহিনী লুকাই আছে। আকৌ এদিন আহিম সেই অচিন পাহাৰবোৰৰ মাজৰ কাহিনীবোৰ আপোনালোকৰ মাজলৈ আনিবৰ বাবে। আজিলৈ চিলকেল পিকতে ৰৈ দিওঁ।